নমস্কাৰ। মনলৈ এটা প্ৰশ্ন উদয় হৈছে। আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ যেতিয়া মহাপ্ৰয়াণ ঘটিছিলে তেতিয়া বিভিন্ন ৰাষ্ট্ৰীয় সংবাদ মাধ্যম তথা সামাজিক মাধ্যমসমূহত লিখা গৈছিলে বা দেখুওৱা গৈছিলে যে ইয়া আলি ছিংগাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ ইতিমধ্যে নিধন হৈছে। আমি অতি আগ্ৰহেৰে ৰখি আছিলোঁ যে আমাৰ অসমৰে এগৰাকী ব্যক্তি ৰিপাব্লিক টিভিৰ যিগৰাকী অ'নাৰ বুলি আমি জানো অৰ্ণৱ গোস্বামী ডাঙৰীয়া, তেখেত অসমৰে এগৰাকী সুসন্তান বুলিয়ে আমি ভাবিছিলোঁ। যিগৰাকী ব্যক্তিয়ে আনকি সুশান্ত সিং ডাঙৰীয়াৰ মৃত্যুটো তেখেতে গোটেই ৰাষ্ট্ৰত তেখেতে নেশ্যন ৱান্টছ টু ন' বুলি চিঞৰি চিঞৰি তেখেতৰ বাবে ন্যায় বিচৰা আমি দেখিছিলোঁ। কিন্তু যেতিয়া ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে জুবিন গাৰ্গ ডাঙৰীয়াক কেৱল এগৰাকী ইয়া আলি ছিংগাৰ বুলিহে বিভূষিত কৰিছিলে, তেতিয়া আমি বিচাৰিছিলোঁ যে অৰ্ণৱ গোস্বামী ডাঙৰীয়াৰ ৰিপাব্লিক টিভিটোৱে এটলিষ্ট দেখুৱাব যে জুবিন গাৰ্গ ডাঙৰীয়া যে কেৱল ইয়া আলি ছিংগাৰে নহয়, অসমৰ বাবে জুবিন গাৰ্গ ডাঙৰীয়া কি হয় সেই কথাটো স্পষ্টকৈ আমি দেখুৱাব বুলি ভাবিছিলোঁ। কিন্তু তেখেতে এটা শব্দও নামাতি কাৰ স্বাৰ্থত নিমাত হৈ থাকিলে। অৰ্ণৱ গোস্বামী ডাঙৰীয়াই সুশান্ত সিং ৰাজপুতৰ বাবে জাষ্টিচ লাগে বুলি চিঞৰ বাখৰ কৰিছিলে, কিন্তু জুবিন গাৰ্গ ডাঙৰীয়াৰ জাষ্টিচৰ ক্ষেত্ৰত এটাও মাত নামাতিলে। এইগৰাকী অৰ্ণৱ গোস্বামী ডাঙৰীয়াই আপোনালোকে মনত আছে হয়তো যে আমাৰ আৰু এগৰাকী অসমৰ সুসন্তান অংগৰাগ পাপন মহন্ত, যিগৰাকী অংগৰাগ পাপন মহন্তই আজি বলিউডত তেখেতে অসমৰ নাম উজ্বলাবলৈ সক্ষম হৈছিলে, সেইগৰাকী অংগৰাগ পাপন মহন্তকো চৰিত্ৰ হননৰ দৰে কাম এইগৰাকী অৰ্ণৱ গোস্বামী ডাঙৰীয়াই নিজৰ টিভি চেনেলৰ যোগেদি নিজেই তেনেদৰে মন্তব্য কৰি পেলাই তেখেতৰ চৰিত্ৰ হননৰ কাম কৰা আমি দেখা পাইছিলোঁ। আৰু আজি তেখেতে জুবিন গাৰ্গ ডাঙৰীয়াৰ জাষ্টিচৰ ক্ষেত্ৰত একো মাত মতাই নাই, কাৰণ আমাৰ স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে জুবিন গাৰ্গ ডাঙৰীয়াৰ হত্যা হৈছে বুলি। এই হত্যাত তেখেতে এটলিষ্ট এবাৰ হ'লেও মাত মাতাটো প্ৰয়োজন বুলি ভাবোঁ। বৰঞ্চ তেখেতে মাত নামাতি আজি ইমান ক্ৰুচিয়েল SIT ইনভেষ্টিগেশ্যন চলি আছে, সমগ্ৰ অসমৰ অসমীয়া জনতাই আজি বুকু গধুৰ কৰি পেলাই ৰৈ আছে যে এই ইনভেষ্টিগেশ্যনত জুবিন গাৰ্গ ডাঙৰীয়াৰ যিসমূহ দোষী আছিলে সেই দোষীয়ে শাস্তি পাব। আৰু সেই ইনভেষ্টিগেশ্যনৰ মাজতে SITত অভিযুক্তসমূহে দিয়া যিবোৰ ভাষ্য, সেই ভাষ্যসমূহ ৰাজহুৱা কৰিছে এই অৰ্ণৱ গোস্বামী ডাঙৰীয়াৰ ৰিপাব্লিক টিভি। এতিয়া ডাঙৰ কথাটো হৈছে চাওক, আচলতে এই যিবোৰ ভাষ্য ওলাই আহিছে জুবিন গাৰ্গ ডাঙৰীয়াকো পাপনৰ দৰে আজি চৰিত্ৰ হননৰ এগৰাকী মৃত ব্যক্তিৰ কাম কৰিবলৈ চেষ্টা কৰিছে যাতে ইছ্যু ডাইভাৰ্টৰ ৰাজনীতি কৰিব পাৰে। এই যে কাণ্ডটো কৰিছে, এই ইছ্যু ডাইভাৰ্টৰ যে চেষ্টা কৰা গৈছে, এই কাৰ স্বাৰ্থত কৰিছে অৰ্ণৱ গোস্বামী ডাঙৰীয়াই এই কথা অসমৰ ৰাইজক জনাই দিব লাগে। কিন্তু অসমৰ ৰাইজ ইমান দুৰ্বল নহয়, অসমৰ ৰাইজক সকলোৱে জানে আপুনি কাৰ স্বাৰ্থত কি কাম কৰি আছে। গতিকে অসমৰ ৰাইজে চিনি পাই যাওক, এই সময়ে কেৱল অসমৰ নাম ল'লেই অসমৰ সুসন্তান হৈ নাযায়। এইগৰাকী ব্যক্তি অসমৰ বাবে এক অভিশাপ স্বৰূপ। আজি যিগৰাকী জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু হোৱাৰ পিছত অসমত নোহোৱা নোপোজা ঘটনা যথেষ্ট ঘটিছে। আমি শ্মশানলৈ গৈ আহি পেলাই আগতে গা ধুই ঘৰলৈ সোমাইছিলোঁ, কিন্তু এই জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু হোৱাৰ পিছত জুবিন গাৰ্গ ডাঙৰীয়াৰ শ্মশানক আজি অসমৰ ৰাইজে মন্দিৰলৈ ৰূপান্তৰিত কৰিছে, সেয়াই জুবিন গাৰ্গ ডাঙৰীয়া। আৰু অসমৰ ৰাইজে এইবোৰ কথাত আপোনালোকৰ আভুৱা ভৰা কথাত অসমীয়া ৰাইজে কেতিয়াও বিশ্বাস নকৰে। অসমীয়া ৰাইজে মাৰ বান্ধি থিয় হৈছে কেৱল জাষ্টিচ আমাক লাগিবই, আৰু জাষ্টিচ নোপোৱালৈকে কোনো এগৰাকী অসমীয়াৰ আজি শান্তিত থাকিব নোৱাৰে।